welcome back to my channel Mohanta Creative Creations. So বন্ধু বান্ধৱীসকল বহুত দিনৰ মূৰত আপোনালোকৰ ওচৰত তিনিটা বিউটি প্ৰডাক্টৰ ওপৰত কিছু ৰিভিউ শ্বেয়াৰ কৰিবলৈ গৈ আছো তো মই ভাবিলো যেহেতু এতিয়া হোলি সিজন সবে স্কিন কেয়াৰৰ ওপৰত মানে গুৰুত্ব দি আছে সবে তো মই ভাবিলো এই বস্তু কিছুমান শ্বেয়াৰ কৰো যোনটো বস্তু আপোনালোকে লগাইও ভাল পাব যেহেতু মই এই বস্তুটো 1.5-2 বছৰ হৈ গ'ল ইউজ কৰি থকা কোনো স্কিনত প্ৰবলেম পোৱা নাই আৰু যোনে ইউজ কৰি আছে তেখেতসকলেও তেনেকৈ মানে প্ৰবলেম পোৱা নাই চ' মই ভাবিলোঁ আপোনালোকৰ ওচৰতো কিছু এই বস্তুটো প্ৰডাক্টটোৰ ওপৰত মই নলেজ কিছুমান শ্বেয়াৰ কৰোঁ তো বেছি পলম নকৰোঁ আহক আপোনালোকৰ ওচৰত দেৰি নকৰাকৈ আগবাঢ়ি যাওঁ আৰু আহি যাওঁ চ' এইটো ফাৰ্ষ্ট প্ৰডাক্ট হ'ল বায়'টিক এডভান্স আয়ুৰ্বেদা বায়' কোকোনাট হোৱাইটনিং এণ্ড ব্ৰাইটনিং ক্ৰীম এইটো চব স্কিনৰ কাৰণে হয় চ' এইটো মই 50 ml হয় এইটো 50 গ্ৰাম আৰু এইটো লৈছিল 199 আপুনি অনলাইনত যদি আনে এইটো অলপ কমত পৰিব আৰু এইটো আপোনাৰ হোৱাইটনিং এণ্ড ব্ৰাইটনিং ক্ৰীম এইটো মইশ্চাৰাইজাৰ নহয় ক'ব নোৱাৰি এইটো মানে মইশ্চাৰাইজাৰ টাইপৰ নিচিনাই ধৰিব পাৰি আপোনাৰ প্ৰডাক্টটো বহুত ভাল হয় এইটো মই ইউজ কৰি আছোঁ এতিয়া এইটো আৰু বস্তুটো এনেকুৱা নহয় যে ফেয়াৰ এণ্ড লাভলি বা চিচি বিবি ক্ৰীম এনেকুৱা টাইপৰো নহয় এইটো আপুনি নৰ্মেল আপুনি অফিচ যাওক বা কলেজলৈ যাওক এনেকুৱা হেৰিত আপোনালোকে লগাই পেলাই যাব পাৰে একো নলগাই ডাইৰেক্ট এইটো লগালেও মানে অলপ স্কিনটো হোৱাইট কৰি ৰাখে কাৰণ আমি মইশ্চাৰাইজাৰ ইউজ কৰোঁ বা এনেকুৱা কিবা ক্ৰীম চিচি ক্ৰীম ইউজ কৰি লগাই পেলাই যাওঁ ন এইটো ইউজ অকল ডাইৰেক্ট এইটো ইউজ কৰিলেও হৈ যাব এইটো ভাল হয় প্ৰডাক্টটো ইউজ কৰি চাব পাৰে আৰু 100% আয়ুৰ্বেদিক হয় এইটো ছেকেণ্ড প্ৰডাক্ট হ'ল বায়' মৰ্ণিং নেক্টাৰ বায়'টিকৰ ভিজিবলি ফ্ল'লেছ স্কিন মইশ্চাৰাইজাৰ ফৰ অল টাইপ স্কিন হয় এইটো 100% বায়'টিক 100% আয়ুৰ্বেদিকে হয় এইটো 199 ৰুপিছে লৈছিল আৰু এইটো 120 ml হয় এইটোৰ আপোনাৰ মইশ্চাৰাইজাৰ হয় বহুত ইয়াৰ ক্ৰীম যোনটো হয় এইটো বহুত থিকনেছ বহুত ভাল হয় আৰু মুখত এইটো লগালে আপোনাৰ এনেকুৱা ফিল নহয় যে আপুনি কিবা এটা ক্ৰীম লগাই আছে লগত মানে ভাল হয় প্ৰডাক্টটো আপোনাৰ এনেকুৱা নালাগিব যে ক্ৰীম এটা লগাই পেলাই মানে ক্ৰীম লগালে গম পায় ন মুখত যে কিবা এটা লগাইছোঁ এইটো মানে তেনেকুৱা ফিল নহয় এইটো বহুত লাইট হয় বস্তুটো মইশ্চাৰাইজাৰ হিচাপে এইটো বহুত ভাল প্ৰডাক্ট হয় থাৰ্ড প্ৰডাক্টটো হ'ল এইটো মেজিক কেয়াৰ অল ডে ফাউণ্ডেশ্যন ফৰ অল স্কিন টাইপ মেক মাই স্কিন গ্ল' নেচাৰেলি এইটো আপোনাৰ SPF 15 আৰু PA++ আছে UVA আৰু UVB প্ৰটেকশ্যন আছে এইটো আপোনাৰ বায়'টিকৰ নতুন প্ৰডাক্ট হয় মানে লঞ্চ হৈছে কেতিয়াবাই লঞ্চ হ'ল কিন্তু বায়'টিকৰ যোনখিনি আগত আছিল ইয়াতকৈ মানে এইটো অলপ দেৰিকৈ ওলাইছে এইটো আগতে আপোনাৰ ফাউণ্ডেশ্যন নাছিল আজি এতিয়া ফাউণ্ডেশ্যনৰ লুকছত ওলাইছে ফাউণ্ডেশ্যন হিচাপে বহুত ভাল হয় আপুনি ডাইৰেক্ট আপুনি প্ৰাইমাৰ ইউজ নকৰাকৈ ডাইৰেক্ট লগালেও প্ৰব্লেম নাই স্কিন কেয়াৰত আৰু এইটো 140 ৰুপিজ লৈছিল 30 ml হয় ভাল হয় এইটো মই ইউজ কৰি আছোঁ আপোনালোককো ছাজেষ্ট কৰোঁ এইটো বস্তু আপোনালোকে অনলাইনে আনক পাৰ্পলৰ পৰা আনিবও পাৰে আৰু নহ'লে নাইকাৰ পৰা অলপ দামটো কমতো পৰিব বা লোকেল মাৰ্কেটত আপোনালোকে বায়'টিকে যদি বিক্ৰী কৰে বায়'টিকৰ প্ৰডাক্ট তেতিয়াহ'লে লোকেল মাৰ্কেটৰ পৰা আপুনি পাৰচেছ কৰিব পাৰে এনে প্ৰডাক্টটো ভাল আছে ইয়াৰ এইটো মোৰ 3 নম্বৰ ছেটছ আছিল চি চেল বুলি আছে আপোনালোকে এইটো 4টা ছেটছত পাব তো এইটো মোৰ 3 নম্বৰ আছিল চি চেল বুলি লিখা আছে এইটো ইয়াতে লিখা থাকিব তো এইটো মই আপোনাক ছেটছটো দেখাই দিওঁ আপোনালোকে মেকআপ ব্লেণ্ডাৰ বা এনেকুৱা হাতেদিও মিক্স কৰিব পাৰে ফিংগাৰেদি আপোনাৰ বহুত ধুনীয়াকৈ ব্লেণ্ড হৈ যায় এইটো আৰু এনেকুৱা ফাউণ্ডেশ্যন ইউজ কৰিলে এনেকুৱা আপোনালোকে মানে হেভি ফিল হৈ থাকে ন বাট এইটো এনেকুৱা আপোনাৰ ফিল নহয় যে কিবা এটা আপোনালোকে লগাইছে দেখিছেনে কিমান ধুনীয়াকৈ ব্লেণ্ড হৈ গৈছে চ' এইটো আপোনালোকে ইউজ কৰি চাব পাৰে বহুত ভাল হয় লাইট ৱেইট হয় আৰু ল' কষ্টত আপোনালোকে ভাল হয় এইটো ইউজ কৰিব পাৰে চ' এইটো 4 নম্বৰ প্ৰডাক্ট হয় বায়'টিকৰ বায়'জেল
বায়' হানি জেল ফেচ ৱাছ হয় ৰিফ্ৰেছিং ফ'মিং। এইটো বায়'টিকৰ 100 ml হয় আৰু এইটো ইয়াৰ প্ৰাইচ হয় 119 মানে 120 টকা। আৰু বায়' হানি জেল ইজ হাইড্ৰেটিং ফ'মিং 100% চ'প ফ্ৰী জেল, আৰু এইটো আপোনাৰ চ'প ফ্ৰী জেল হয়, আপোনালোকে ইউজ কৰিব পাৰে। আৰু মোৰ এইটো অলপমান বাকী আছে। আৰু হানি বিশেষকৈ হানি স্কিনৰ কাৰণে বহুত ভাল হয়, আপোনালোকে ইউজ কৰি চাব পাৰে। খুব কম পইচাতে মানে প্ৰডাক্টটো ভাল হয়, আপোনালোকে ইউজ কৰি চাওক। আৰু 100% মই চিয়ৰিটি দিব পাৰোঁ যে আপোনালোকৰ স্কিনত কোনো তেনেকুৱা প্ৰব্লেম নাপায় বায়'টিকৰ বিকজ এইখিনি মই এনেকুৱা নহয়, বহুতেই ইউজ কৰিছে কাৰণ তেনেকুৱা কোনো কমপ্লেইন পোৱা নাই এতিয়ালৈকে। আপোনালোকে ডাইৰেক্ট বায়'টিক ৱেবছাইটৰ পৰাও আনিব পাৰে, ইয়াত লিখা আছে শ্বপ অনলাইন www.biotic.com বা নাইকা হওক বা এনেকৈ পাৰ্পল হওক এনেকুৱা পৰা আনক। মই ছাজেষ্ট নকৰোঁ যে আপুনি ফ্লিপকাৰ্ট এমাজন এইবিলাক ৱেবছাইটৰ পৰা আনক, কিছুমান অলপ ফেকো থাকে ইয়াৰ মাজত। বেয়া নহয়, এইবিলাক ৱেবছাইট ভালেই হয়, কিন্তু যোনটো কচমেটিকৰ প্ৰডাক্ট আনিব লাগে তেনেকুৱা প্ৰডাক্ট আপুনি সেইটো ৱেবছাইটৰ পৰা আনিব, যাতে পাৰ্পল হওক আৰু নাইকা হওক, ইহঁতে ধৰক অকল কচমেটিকৰ প্ৰডাক্টেই মানে চেল কৰে। এইটো বস্তু ভাল আছে, আপোনালোকে ইউজ কৰি চাওক। প্ৰাইচ অনুযায়ী ইয়াৰ সেই কোৱান্টিটি যি বুলিয়ে নকওক, বহুত ভাল হয়। এইটো এল্পছ গুডনেছৰ ৰ'জ ৱাটাৰ হয়। তো এইটো আপোনাৰ স্কিনটো হাইড্ৰেট কৰি ৰাখে, ৰিফ্ৰেছ কৰি ৰাখে আৰু স্কিনটো টোন কৰি ৰাখে। মই ৰাতিকৈ শোৱাৰ আগত এবাৰ স্কিনত নাইট ক্ৰীম ইউজ নকৰি ডাইৰেক্ট এইটো কটনেদি ইউজ কৰি লগাওঁ। এইটো মোৰ শেষেই হ'বলৈ হৈছে অনুমান। আপোনাৰ এইটো 68 ৰুপিজ হয়। আপুনি পাৰ্পলত আপোনালোকে এইটো পাৰচেছ কৰিব পাৰিব, এল্পছ গুডনেছৰ 50 ml চুইচ লাভ। এইটো ডাবৰৰ যোনটো আপোনাৰ ৰ'জ ৱাটাৰ আছে তাতকৈ এইটো বেটাৰ বুলিয়ে মই ক'ব পাৰোঁ। আপোনালোকে এবাৰ ইউজ কৰি চাওক। বস্তুটো অলপ সৰু হয় কিন্তু ভাল হয় ইয়াৰ ইউজটো। ডাবৰতকৈ অলপ দামটো অলপ বেছি আছে, বাট আপোনালোকে ইউজ কৰি চাওক। কম হ'ব পাৰে, বাট ইয়াৰ বস্তুৰ কোৱালিটিটো ভাল হয় ইয়াৰ। চ' এইটো আমাৰ নেক্সট প্ৰডাক্ট হয় গুড ভাইবছৰ এক্টিভেট চাৰ্কল পিল অফ মাস্ক। এইটো 100 গ্ৰামৰ হয়, 249 ৰুপিজ লৈছিল, আৰু এইটো আপোনালোকে পাৰ্পলৰ পৰা কিনিব পাৰিব। তো পাৰ্পলত আপোনালোকে কিনিলে এইটো তাতে অফাৰ চলি থাকে, ডিছকাউণ্টতো পাই যাব, বা কেতিয়াবা মানে চাই থাকিব লাগে, নহ'লে 249তে আপোনালোকে পাৰচেছ কৰিব লাগিব গুড ভাইবছৰ এইটো। আৰু এইটো আপোনাৰ ন' পেৰাবিনছ, ন' ছালফেট, ক্ৰুৱেল্টি ফ্ৰী এণ্ড ন' মিনাৰেল অইল। কিন্তু ইয়াত অলপ হ'লেও কেমিকেল আপোনাৰ মিক্স আছে, কাৰণ ইয়াতে আপোনাৰ ইনগ্ৰিডিয়েণ্টছখিনিত পঢ়িলে গম পাব। আৰু এইটো আপুনি লেয়াৰটো যেতিয়া লগাব বহুত মানে লাইটকৈ লগাব লাগিব, বেছি ডাঠকৈ লগালে ধৰক আপোনাৰ বহুত টাইম লাগে। আৰু এইটো লগোৱাৰ পিছত আপুনি 15-20 মিনিটছ লাগিব, তাৰপিছত পিল কৰিব লাগিব, মানে উঠাব লাগিব। আৰু আপোনালোকে যেতিয়া এইটো পিল অফ মাস্ক মানে উঠাব ন স্কিনত, সদায় লৱাৰ ছাইডৰ পৰা উঠাব, মানে তলৰ পৰা আপোনালোকে ওপৰলৈ পিল কৰিব, নহ'লে আপোনালোকে সদায় ওপৰৰ পৰা নকৰিব। আৰু এইটো বস্তু আপোনাৰ পিল অফ কৰাৰ পিছত আপোনাৰ বহুত ব্লেক হেডছ, হোৱাইট হেড, ডেড চেল প্ৰটেক্ট কৰা হয় স্কিনত। আৰু হাৰ্মফুল লিখাই আছে ইয়াতে, হাৰ্মফুল ফ্ৰী ৰেডিকেল। এইটো মই লগোৱাৰ পিছত বহুতখিনি নিজৰ স্কিনত অলপ চেঞ্জেছ পাইছোঁ। আৰু আপোনাৰ যোনটো ফেচিয়েল হেয়াৰখিনি থাকে স্কিনত, সেইটো আপোনাৰ এইটো পিল কৰাৰ পিছত, মাস্কটো উঠোৱাৰ পিছত নিজে মাস্কখনত দেখা পাব যে আপোনাৰ হোৱাইট হেডছো ওলাইছে, ব্লেক হেডছো ওলাইছে, আৰু প্লাছ আপোনাৰ যোনটো ফেচিয়েল হেয়াৰ থাকে ন, সেইটো বস্তু উঠি আহে। সেইটো হিচাপত স্কিনখনো বহুত চাফা হৈ যায়, ভালো হয়। আৰু আপোনালোকক মই ছাজেষ্ট কৰোঁ এইটো গুড ভাইবছৰ পিল অফ মাস্কটো আপোনালোকে ইউজ কৰিব পাৰে। অন্য ব্লেক মানে পিল অফ মাস্ক যোনটো চাৰ্কলৰ আছে, তো গুড ভাইবছৰটো বেছি ভাল হয়। আৰু কোৱান্টিটি হিচাপে ইয়াৰ 100 গ্ৰাম 249 ৰুপিজ, আৰু আপোনালোকে পাৰ্চেছ যেতিয়া কৰিব পাৰ্পলৰ পৰা, তো তাতে ডিছকাউণ্ট আৰু কমতে পাই যাব। চ' এইটো আমাৰ লাষ্ট প্ৰডাক্ট হয় বায়'টিকৰ বায়' পাপায়া ৰিভাইটেলাইজিং টেন ৰিমুভেল স্ক্ৰাব। আপোনালোকক সকলোকে মই এটা কথাই কৈ আছোঁ, এইটো 100% আয়ুৰ্বেদিক ৰেচিপি, যাৰ কাৰণে আপোনালোকৰ কোনো স্কিনত আপোনালোকৰ কেতিয়া প্ৰব্লেম নহয়। আৰু এইটো 50 গ্ৰামৰ হয়, আৰু এইটো মই পাৰচেছ কৰিছোঁ 75 ৰুপিজত, বাট মই এইটো পাৰ্পলৰ পৰা কিনিছিলোঁ, তো এইটো তেতিয়া ডিছকাউণ্ট চলি আছিল, ছামথিং
55 এনেকুৱা লৈছিল মোৰ পৰা আৰু মই গোটেইখিনি প্ৰডাক্টৰ আপোনালোকৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম তো আপোনালোকে তাৰপৰা লিংকটো চাই পেলাই আপোনালোকে তাৰপৰা পাৰ্চেছ কৰি ল'ব পাৰিব আৰু এজ এ টেন ৰিমুভেল স্ক্ৰাব হিচাপে এইটো বহুত ভাল হয় বায়'টিকৰ মই ইউজ কৰি বহুত ভাল পাইছোঁ চ' আপোনালোকক মই ছাজেষ্ট কৰোঁ এইটো আপোনালোকে ইউজ কৰিব পাৰে এইটো পাপায়াটি বেছিকৈ বনোৱা হৈছে ট্ৰপিক ফুড উইথ এনজাইমছ ন'ন ফৰ দ্য ৰিভাইটেলাইজিং এণ্ড হিলিং বেনিফিট আৰু ইয়াৰ আপোনাৰ কি হয় যোনটো ডেড ছাৰ্ফেচ চেল থাকে আমাৰ সেইটো আপোনাৰ নোহোৱা কৰি দিয়ে আৰু আপোনাৰ যোনটো প'ৰ্ছবিলাক বন্ধ হৈ থাকে সেইটো আপুনি এইটো স্ক্ৰাব কৰাৰ পিছত আপোনাৰ ক্লিয়াৰ হৈ যায় বা খুলি দিয়ে প'ৰ্ছবিলাক যাৰ কাৰণে আপোনাৰ ব্লাড চাৰ্কুলেশ্যনটো মুভ হ'ব পাৰে আৰু আপোনাৰ এইটো স্ক্ৰাব কৰাৰ পিছত আপোনাৰ নিজৰে স্কিনখন বহুত নেচাৰেল ব্ৰাইটনেছ মানে আপোনাৰ যেনেকুৱা হয় ন ব্ৰাইটনেছ কিবা এটা ক্লিয়াৰ স্কিনৰ নিচিনা দেখা পায় আপোনাৰ মানে বগা নিচিনাও আপোনালোকে নিজে ফিল কৰিব আৰু আপোনালোকক এটা কথা মই কওঁ যে ডেইলি কেতিয়াও স্ক্ৰাব ইউজ নকৰিব সদায় স্ক্ৰাব কৰাটো স্কিনৰ কাৰণে ভাল নহয় ধৰক উইকত দুবাৰ ইউজ কৰক আৰু বেছি এইটো টাইমত ধৰক ধূলি বালি বেছি হৈ আছে ফাগুন মাহৰ টাইম হয় আৰু এনেকুৱা টাইমত ধৰক আপোনাৰ উইকত 3 টাইমছ বাৰ যদি ইউজ কৰে বেয়া নহয় কিন্তু ডেইলি স্কিনত যদি স্ক্ৰাব ইউজ কৰে তো স্কিনখন আপোনাৰ মানে বিশেষকৈ স্ক্ৰাবটো আপোনাৰ বডি স্ক্ৰাবো আহে ফেচ স্ক্ৰাবো আহে ফেচত মানে আমাৰ স্কিনখন বহুত চেঞ্চিটিভ থাকে ন তো সেইটো কাৰণে আপোনালোকে ডেইলি ইউজ নকৰিব মাজে মাজে সময় ইউজ কৰিব স্কিনখনো ভাল থাকিব আৰু আপোনালোকে ধুনীয়াকৈ এটা ৰিজাল্টো পাব চ' আপোনালোকক মই এইটো ছাজেষ্ট কৰোঁ বায়'টিকৰ এটা বায়'পাপায়া ৰিভাইটেলাইজিং টেন ৰিমুভেল স্ক্ৰাবটো ইউজ কৰিবৰ কাৰণে বহুত ভাল হয় আৰু ইয়াতে ইনগ্ৰিডিয়েণ্টছখিনিও দিয়া আছে আপোনালোকে চাই ল'ব পাৰে আৰু ইউজো দিয়া আছে massage on wet face and neck with a finger to avoid eyes area remove with a water damp washcloth use daily or as needed এইটো 50 গ্ৰাম হিচাপে বহুত কম ধুনীয়া হয় এইটো ভাল হয় মই এইটোৱে ছাজেষ্ট কৰোঁ আপোনালোকে ইউজ কৰক চ' এইটো লাষ্ট আছিল ভিডিঅ'টো বায়'টিকৰ এটা বায়'পাপায়া 10 ৰিমুভেল স্ক্ৰাব হিচাপে সেই বন্ধু বান্ধৱীসকল কেনেকুৱা লাগিলে ভিডিঅ'টো চাই পেলাই যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিব আৰু যদি কিবা কুৱেশ্যন বা কিবা ক'বলৈ আছে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব মই সংকোচ নকৰাকৈ আপোনালোকক নিশ্চয় কমেণ্টটো এনচাৰ দিবলৈ চেষ্টা কৰিম আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগত থকা বেল আইকনটো বজাবলৈ আৰু নাপাহৰিব যোনটো মই আস্তে আস্তে ভিডিঅ' শ্বেয়াৰ কৰি থাকোঁ ন সেইটো আপোনালোকে সোনকালে নহয় পাব যেতিয়া মই শ্বেয়াৰ কৰোঁ আৰু মই আপোনালোকৰ ওচৰত এটা ক্ষমা খুজিব বিচাৰিছোঁ কাৰণ মই ভিডিঅ'খিনি বহুত শ্ল' প্ৰচেছত মই দি থাকোঁ কাৰণ মই সময় নাপাওঁ যাৰ কাৰণে মই এই ভিডিঅ'খিনি যেতিয়া যিখিনি সময় ওলাব পাৰোঁ সেইখিনি সময়ত মই শ্বেয়াৰ কৰোঁ তো আজিলৈ মই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিবলৈ গৈ আছোঁ তো আহিছোঁ ধন্যবাদ